মোৰ এটা নতুন ভিডিঅ' লৈ তো স্বাগতম জনালোঁ। তো ফাইনেলি পুৰী যাবৰ কাৰণে ৰেডি হৈ ল'লোঁ। জগন্নাথ পুৰী মন্দিৰ যোৱা কথা আছিল। তো আজি মানে পূৰা যাম। তো আমাৰ 4টা বজাত ফ্লাইট আছে। তো সোনকালে মানে পূৰা ৰেডি হৈ ল'লোঁ আৰু অলপ সোনকালে আগতীয়াকৈ যাওঁ, যিহেতু প্ৰথমবাৰ ফ্লাইটত যাম। পূৰা মানে মনটো ভাল লাগি আছে। তো আৰু পূৰা ৰেডি মানে আৰু ওলাই পূৰাই গা পা ধুই পূৰা ৰেডি আৰু পূৰা কাপোৰ চাপোৰ পিন্ধি পূৰা ৰেডি হ'লোঁ। কাপোৰ পিন্ধি পূৰা ৰেডি হৈ ল'লোঁ। পূৰা ক'লা চাৰ্ট আৰু ইফালে ক'লা পেণ্ট, পূৰা মানে ব্লেক লাভাৰ আৰু ক'লা ৰংটো মোৰ বিৰাট ভাল পাওঁ, মানে ক'লা ফেভাৰেট মোৰ। আৰু ইফালে বেগ পূৰা ৰেডি, বেগত মানে কাপোৰ লৈছোঁ আৰু এইটো চাওঁ দে চাওঁ দে। বাই 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 বাই। তো আমি আহি পাই গ'লোঁ। বৰ্তমান আমি পাই গ'লোঁ তো বাইহাটা চাৰিআলি। তো বাইহাটা চাৰিআলি পেৰে তো তাৰপিছত আমি আহি পাই গ'লোঁ শৰাইঘাট দলং। তো শৰাইঘাটৰ দলঙৰ ওপৰেদি আমি যাই আছোঁ তো ব্ৰহ্মপুত্ৰ। তো তাৰপিছত আমি আহি পাই গ'লোঁ পূৰা একদম আমি এয়াৰপৰ্ট। তো এয়াৰপৰ্ট ৰোড পালোঁ আৰু এইখনতে যাম আমি উঠি। তাৰপিছত এয়াৰপৰ্ট আহি পাই গ'লোঁ আৰু এয়াৰপৰ্টৰ ভিতৰত এইবিলাক গাড়ী বহুত গাড়ী। তো চব মানে ফ্লাইটত উঠা মানুহে এইবিলাক, চ' গাড়ী এইবিলাক। তো আমিও আহি পালোঁ পূৰা এয়াৰপৰ্টৰ ভিতৰত। তো এয়াৰপৰ্টৰ ভিতৰত সোমালোঁ, প্ৰথমবাৰ এয়াৰপৰ্টৰ ভিতৰত সোমালোঁ আৰু ইফালে চাওঁ এইবিলাক। তো আমি আহি পালোঁ এয়াৰপৰ্ট আৰু এতিয়া মানে ইয়াত তো বৰ্ডিং পাছটো ইয়াত উলিয়াই দিব আমাক। চলো যায় আকৌ ইয়াত। তো আমি ইয়াত বৰ্ডিং পাছটো আমাৰ বৰ্ডিং পাছটো উলিয়াই দি আছে। এইফালে বৰ্ডিং পাছটো আমাক উলিয়াই দি আছে আৰু আমাৰ বেগটো দি দিলোঁ। বেগ চেকিং হৈ গ'ল। তো বেগটো এতিয়া লৈ লওঁ আমি। আৰু এইফালে এইটো কমলা বেগ, আমাৰ বেগ চেকিং হৈ গ'ল। আৰু এতিয়া আমাৰ বৰ্ডিং পাছ, এইখন বৰ্ডিং পাছ আমি লৈ ল'লোঁ। তো ফাইনেলি বৰ্ডিং পাছ লৈ ল'লোঁ আৰু এতিয়া আমাৰ 4টা বজাত ফ্লাইট আছে। অ' মাই গড, আৰু চাওক গেটৱে হ'ল। তো এয়াৰপৰ্ট চাওক। একদম ভিতৰত সোমিম আৰু পূৰা টিকট লৈ লৈছোঁ। আমাৰ এতিয়া মানে বডি চেক বেগ খুলিব লাগিব ন? আমি বেগ চেক খুলি লওঁ। মোবাইল মানি বেগ, তাৰপিছতে আৰু বেল চেল পেটি চেটি চব দিছিলোঁ আৰু ইয়াত। তো মোৰ চাৰ্জাৰ হেৰিতে আছে। তো আৰু এটা বস্তু দেখাই আছোঁ। তো আমি যাম এইখনত। এইখন ইণ্ডিগো নহয় ন? এইখন নহয়, এইখন স্পাইচ আমাৰ ইণ্ডিগো হয়, এইখন নহয় আৰু এইফালে চাওক এইফালে ফ্লাইট আছে এইখন। আৰু এইফালে ভিতৰত এয়া তেলৰ গাড়ী আৰু এইবিলাক কিবা কিবি কাম কৰি আছে। ইফালে তেলৰ গাড়ী আৰু ভিতৰত এয়া দোকান, ধুনীয়া দোকান আছে ভিতৰত। টয়লেটত আহিলোঁ আৰু মুখখানত চাইলোঁ, মুখ চুখ ধুই লওঁ অলপ, মুখখন ধুই লওঁ অলপ। তো আৰু আমাৰ আছে একদম শেষত 8 নম্বৰ। তো আমাৰ 8 নম্বৰ গেট একদম শেষত, 4টা বজাত আছে আমাৰ ফ্লাইট। একদম শেষত আমি তো আমাৰ 8 নম্বৰ গেট আছে ওপৰত। আমি এতিয়া একদম ওপৰত উঠি আছোঁ। আমাৰ এই 8 নম্বৰ গেট আছে ওপৰত আৰু এইবিলাক মানুহ চব ৱেইট কৰি আছে ফ্লাইটৰ কাৰণে। তাৰপিছত আমাৰ একদম 8 নম্বৰত। তাৰপিছত কিছু সময় পিছত আমাৰ মানে সলাই দিলে, আমাৰ গেটটো সলাই দিলে। 8ৰ পৰা আমাৰ 3 হ'ল। এতিয়া আমি আকৌ যাব লাগিব তলত। তো আমাৰ মানে গেট নম্বৰ সলাই দিলে। 8 নম্বৰ আছিল প্ৰথমতে, এতিয়া যাব লাগিব আকৌ তলত। তো তলত মানে আমাৰ 3 নম্বৰত গেটত যাব লাগিব। এতিয়া তাত আহি মানে তলত যাওঁ আৰু পূৰা তলত আহি 3 নম্বৰ গেটত পাই গ'লোঁ। পূৰা ইয়াত মানে লাইন পাতি আছোঁ আৰু তো মানুহবিলাক এই চাওক 3 নম্বৰ গেট আহি পালোঁ। পটকৈ মানে চেঞ্জ কৰি দিয়ে আৰু কিবা কাৰণত, কি কাৰণত চেঞ্জ কৰি দিম নাজানো। এতিয়া ইয়াত চেক কৰাৰ পিছত আমি ডাইৰেক্ট আমাক যাম ভিতৰত। তো এইখনত উঠিলোঁ, মানে এইখন গাড়ী দি। তো আমি এতিয়া গাড়ীত উঠি আছোঁ বৰ্তমান। সিফালে গাড়ী পূৰা গাড়ী আৰু মানুহ।
দাদা খুলি তো মোৰ সিট নম্বৰটো এতিয়া বিচাৰি লওঁ ৰ ক'ত আছে সেইটো উইন্ডো সিট তো চাওক উইন্ডো সিট ইফালে আছে এইফালে এইটো তো উইন্ডো সিট এইফালে তো মোৰ বাৰু উইন্ডো সিট নাই মই বেলেগৰ সিটত এনে অলপ বহিছোঁ আৰু বহি চাইছোঁ কেনেকুৱা লাগে এইফালে তো উইন্ডো সিট ফাইনেলি উইন্ডো সিটৰ পৰা পুৰা দেখা পাই আছোঁ আৰু মই মানে তো উইন্ডো সিটতে গ'লোঁ এইটো বেলেগৰ সিট আছিল তো মানুহটো মানে অহা নাই তো ময়ে এইটোত বহি যাব পাৰিম আৰু মানুহ মানে কোনো অহা নাই ময়ে বহি যাব পাৰিম এইটোত খুব ভাল হ'ল বঢ়িয়া বহি যাব পাৰিম আৰু এইখন কি দীঘল এই ভাই মস্ত একে দীঘল 4-5খানৰ আল্ট্ৰা বাছমান দীঘল একে মস্ত দীঘল ইফালে চাওক ইফালে ইয়াৰ পিছফালে আগফালে এইখন মস্ত দীঘল একেবাৰে কি 4-5খান আল্ট্ৰা বাছমান দীঘল মস্ত বা কি মস্ত দীঘল এইখন এই ওপৰত দিছোঁ হা তো এটা বিল মাৰি ল'ব দিছে আমাক পূৰা বিলডাল টাইটকৈ মাৰি লওঁ চিট বিল তাৰপিছত আমাক মানে কিবা কিবি কৈ আছে আৰু তো বাইদেৱে কিবা কিবি কৈ আছে আমাক বুজি আছে ভিতৰত মানে কি কি ক'ব লাগে কি কি পূৰা এইবিলাক বুজি আছে মানে ইংলিছতে বুজি আছে আৰু ইংলিছতে কৈ আছে আৰু মই গল মিলি চাইছোঁ মানুহবিলাক কি কৰি আছে চবে বেছিভাগে মানে ঘুমিটি যাই আছে আৰু মই গল মিলি চালোঁ আৰু ইফালে ইয়াৰ উইণ্ডো ছিট আৰু ইয়াৰ ওচৰতে তো এইটো মানে কিবা কিবি থাকে ইয়াত এটা বেগত আৰু ইফালে বেগত আছেই এখন মানে কিতাপ থাকে কিতাপ এখন আছে আৰু একো নাই বেগত আৰু এইখন কিতাপ চাই যাই থাকিব পাৰি আৰু কিতাপৰ ভিতৰত কি আছে কিবা কিবি লেখা আছে আৰু এনে পঢ়ি যাই থাকিব পাৰি চাই যাব পাৰি এইবিলাক কিবা কিবি ছবি আছে এইবিলাক কিবা কিবি চাই যাব পাৰি পঢ়ি যাব পাৰি এইবিলাক এয়া এনে চাই যাব পাৰি আৰু টাইম পাছৰ কাৰণে এইবিলাক টাইম পাছ তাৰপিছত আছে এইখন মানে এতিয়া কি কৰিব লাগে কি কৰিব নালাগে তো এইখানত লেখা আছে আৰু এইটো হ'ল মানে থুই পেলোৱা তোৰ কিবা বমি চমি ভাৱ আহিল এইখানত মানে এইটোত এই বেগটোত মানে সৰু বেগটোত মানে পেলাব পাৰি এইবিলাক থু পেলাব পাৰি কিবা কিবি তাৰপিছত আছে এইকেইটা চুজ তো এইকেইটা চুজ মানে টিপি দিল মানে কিবা চাহ দিবা আহে চুজকেইটা টিপি দিলে তো মই চাই আছোঁ অলপ দেৰিকৈ চুজকেইটা টিপি তাৰপিছত আৰু আছে ইয়াতে এইখন ইংকে দিলি তো ইয়াত এইখন টেবুল এখন হৈ যায় সৰু টেবুলখনৰ ভিতৰত ধুনীয়াকৈ মোবাইল চোবাইল বা কিবা কিতাপ চিতাপ তো কিবা কিবি এটা থ'ব পাৰি আৰু টেবুল আৰু সেইখন বঢ়িয়া টেবুল এখন টিপি দিলোঁ মোৰফালে চাইছে চালে
এয়া জুচ আহিল মানে চাহ দিয়া নাই বতৰটো অলপ বেয়া কাৰণে মানে আমাক চাহ নিদিলা চুচটো টিপি দিয়াৰ কাৰণে তো জুচ দিলা জুচটো মানে ফ্ৰী আৰু জুচটো এনেই দিয়ে চবকে আৰু তাৰপিছত এই বাদাম এটা অৰ্ডাৰ দিলোঁ এইটো তো বাদামে আৰু জুচে খাই আছোঁ এতিয়া ইফালে এয়া বাদাম দিছিলোঁ অৰ্ডাৰ মানে তো বাদামটো খাই আছোঁ তো তাৰপিছত মই টয়লেটটো চাম বুলি ভাবি টয়লেটত আহিলোঁ টয়লেটৰ ভিতৰত টয়লেটটো মানে গোটেই অকণমানি আৰু তো এটা মানুহ ধৰে এটা মানুহ ধৰা জোখা ইফালে টয়লেট তো তাৰপিছতে ইয়া ইফালে ইয়াতে হাগামুতা কৰিব পাৰি এইটো বহুত ধুনীয়া চাফা একদম তাৰপিছত ইফালে হাতো ধুব পাৰি এয়া হাত ধোৱা ছিষ্টেম আছে এটা মানুহ জোখা আৰু ধুনীয়া সৰু চাই তো মজা মানে ইফালে Your feedback on the survey being sent to our register. তো আমাৰ আহি নুম্বাৰপুৰ হ'ল ভুৱনেশ্বৰ এয়াৰপৰ্ট পালোঁ মানে নুম্বাৰ ইচ্ছা জানে আৰু উঠো লাগি থাকিলে উঠা কাৰণে নাপালোঁ তাৰপিছত আহি এতিয়া নুম্বু আৰু তলত এইবিলাক তলত অলপ দেখা পাইছোঁ এইবিলাক খৰচৰ হাবি চাবি এইবিলাক খৰচৰ হাবি আৰু মানে নুমাৰ সময়ত খুব জোৰে যায় এইখিনি তলত শেষৰ সময়ত নুমাৰ সময়ত ৰাস্তাটোত কি জোৰে গৈছে বা কি জোৰে গৈছে তামাম জোৰে যায় শেষত নুমাৰ সময়ত এই বা তামাম গৈছে ৰাস্তা নুমিল পালোঁ ফাইনেলি পুৰা ট্ৰেইনৰ পৰা নিমিলোঁ আৰু আমি আৰু ইফালে চাওঁ সেইখন এখন যাই আছোঁ আমি দাদা লগ পালোঁ অটোত উঠি ল'লোঁ আমি বাছত বহি গ'লোঁ পুৰা AC বাছত আৰু ডাইৰেক্ট সেইপৰা আমি যাম পুৰী মন্দিৰৰ ওচৰত একদম আছে ছমাহ চাই কেনে তো আমি বৰ্তমান তো এইফালে চাওঁ পুৰা আন্ধাৰ হৈছে তো ৰাতি হৈ গ'ল ৰুম পোৱা নাই বাৰু বৰ্তমান তো পুৰী পালোঁ আহি ৰুম পোৱা নাই এতিয়া আমি ট্ৰেইন ভিউ হা ক'ত আৰু আমাৰ গাইজ ৰুম পাই গ'লোঁ এইখানে আমাৰ বিচনা পুৰা মস্ত বিচনা এখন দুটা ঘুমাব পৰা যাব মস্ত বিচনা এইফালে ফেন আছেই পুৰা ৰুমটো মানে আৰু পুৰা দুজনীয়া ৰুমেই আৰু ইফালে টেবুল আছে পানী বটল আছে আৰু ইফালে পানী বটল আৰু ইফালে আছে টিভি এইটো টিভি চাই থাকিব পাৰিম টিভি আছে লেট্ৰিনটো দেখি আছোঁ ৰ ইফালে লেট্ৰিন আছে গাইজ ইফালে লেট্ৰিন চাফাই হ'ব না পুৰা চাফা লেট্ৰিন তো কেনে লাগছে শৰ্মা কেনে লাগছে হা তো এতিয়া ৰুম পাই গ'লোঁ তো ইয়াত ৰেষ্ট লৈ লওঁ তো মানে ৰেষ্ট লৈ লওঁ তো কালি ধুনীয়া কাৰণে মন্দিৰত যাম আৰু আমি তো এতিয়া এইখিনিতে আজি ভিডিঅ'টো এইখিনিয়ে তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ তো বাই বাই